সো আজি লাঞ্চত মই বনাম এয়া এইখিনি লোবিয়া নে কি কয় মই মা বুলিয়ে কৈ দিছোঁ আৰু এবিধ মায়ে হয় এয়া মই এতিয়া ভালকৈ ধুই মেলি কুকাৰত দি দুটা হুইচেল মৰাই ল'ম আজি দুপৰীয়া লাঞ্চত এয়াই হ'ব দাইল নবনাওঁ আৰু এইটোৱে বনাম আজি তাৰপিছত আজি ভাজি বনাম ৰঙা মৰিচা আৰু আছে পলিথিনত কাটি বাচিব লাগিব আৰু এই পটলকেইটাও অলপ মানে বেয়া হৈ গৈছে এইটো ফ্ৰাই কৰিম বুলি ভাবিছোঁ আৰু এইটোতো চিনি পাইছে সকলোৱে কলডিলৰ ফুলটো ইয়াৰ মাজৰ ঠাৰি ইয়াতে এটা থাকে এইটো আমি উলিয়াই দিব লাগিব এইখিনি বাচিব লাগিব ভালকৈ এইখিনি ধুই কিনে মই প্ৰথমতে কুকাৰত পাতি লওঁ তাৰপিছত এইখিনি ধুই বাচি মেলি একেবাৰে ৰেডি কৰি আপোনালোকক লগ পাইছোঁ কেনেকৈ বনাম দেখাম এই শাক ভাজিকণটো চবেই বনাব জানেই এইটো দেখাম এইটো কেনেকৈ বনাওঁ এইটো বনাই দেখাম আৰু এয়া পটল ফ্ৰাই সকলোৱে জানে পটল ফ্ৰাই কৰিবলৈ তো আজি মই স্পেচিয়েল মানে বনাই জাষ্ট এইটো দেখাম কলফুলৰ হেৰিটো পকৰি টাইপে বনাম আৰু তাৰপিছত এইখিনি বনাই দেখাম ঠিক আছে মই গোটেইখিনি বস্তু ৰেডি কৰি লওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ তো এয়া মোৰ এই মাহখিনি ধুনীয়াকৈ বইল হৈ গৈছে দুটা হুইচেল মাৰিছিলোঁ ধুনীয়াকৈ বইল হৈ গ'ল আৰু এয়া মই ৰেডি কৰি ল'লোঁ এইখিনি বনাবৰ কাৰণে ইয়াতে দিম এটা ৰঙা শুকান জলকীয়া ইয়াত তেজপাত এটুকুৰি আদা নহৰু পিচি থৈছোঁ ইয়াত পিঁয়াজ তাৰপিছত এয়া দুটা বিলাহী লৈছোঁ আৰু এয়া ঘৰতে বনাই লওঁ ইয়াতে দিছোঁ মই জিৰা ধনিয়া গৰম মছলা আৰু পিঁয়াজ এটা দি কিনে ভালদৰে পেষ্ট এটা বনাই লৈছোঁ মই এইখিনি ইউজ কৰিম বেছি মা মছলা একো ইউজ নকৰোঁ ঘৰত যিখিনি পিচিছোঁ এইখিনি ইউজ কৰিম মোৰ তেল গৰম হৈ আহিছে তেলখিনি গৰম কৰি দিলোঁ
এইটো লেটিয়াই কিনে ভাজিবৰ কাৰণে বেটাৰ এটা বনাম। বেটাৰটো দিম মই এয়া বেচন দিছোঁ, বেচন চালি কিনে দিছোঁ। এতিয়া ইয়াতে মই মোৰ ওচৰত অলপ আছিলে পিঠাগুড়ি, এয়া 2 চামুচমান ইয়াত পিঠাগুড়ি মিহলাই দিম, কাৰণ হেৰিটো পকৰীটো মচমচীয়া হ'ব সেইবাবে। এয়া মই ঘৰতে পিচি থোৱা হয় এইখিনি, জিৰা, ধনিয়া, ৰঙা জলকীয়া আৰু মেথি চেথি দি কিনে ধুনীয়াকৈ এটা গুড়া বনাই থৈছিলোঁ, ঘৰতে বনোৱা হয়। এইবোৰেই ইউজ কৰোঁ মই, কিনি অনাবোৰ বৰ ইউজ নকৰোঁ। আৰু ইয়াতে দিম অলপ মই কাশ্মীৰী ৰেড চিলি পাউডাৰ, জাষ্ট অকণমান দিম, বেছি নিদিওঁ, তো জাষ্ট ৰঙৰ কাৰণে দিছোঁ। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ মিক্স কৰি ল'ম। মই নিমখ দিব পাহৰি গৈছোঁ, মেইন বস্তুটোৱে পাহৰি গৈছোঁ, মেইন বস্তুটো নিদিলে কেনেকৈ হ'ব। এয়া নিমখ ইমানখিনিয়ে যথেষ্ট, অকণমান দি দিওঁ আৰু অকণমান হালধি দিওঁ। এয়া হালধি দিছোঁ, বৰ বেছি নাই দিয়া হালধি। আৰু সিফালে মই কেৰাহী গৰম হ'বলৈ পাতি দিলোঁ, তেল দি দিলোঁ। এতিয়া এইখিনি বেটাৰখিনি ধুনীয়াকৈ বনাই লওঁ। ইয়াতে অলপ অলপ পানী দি দিম। এয়া ঠিক ইমানখিনি কনচিষ্টেঞ্চিটো এনেকৈ হ'ব লাগিব। ইমান বৰ বেছি পাতলাও নাই বনোৱা, বৰ বেছি ডাঠো নাই বনোৱা, একদম এনেকুৱা। ঠিক আছে, এতিয়া মই দেখোন মোৰ তেলখিনি গৰম হৈ আহিলে। এতিয়া মই ইয়াতে প্ৰথমটো দেখাই দিম। এয়া মই এনেকৈ হেৰিকৈ লৈছোঁ, পূৰা এটা হ'লেও ফ্ৰাই কৰিব পাৰে, একো নাই, কিন্তু মই মানে এনেকৈ কৰিম, দেখিবলৈ ধুনীয়া লাগে বস্তুটো। এয়া গোটেইটো এনেকৈ ডিপ কৰি দিলোঁ মই, এনেকৈ মেলি দিম অলপ অলপ। এয়া দেখিছে, এতিয়া তেলত দি দিম কিনে। এয়া মোৰ তেলখিনি গৰম হৈ গ'ল, ইয়াতে দি দিম। কেৰাহীখন চাই নক'ব আকৌ ইমান ক'লা কেৰাহীত বনাবলৈ ভাল হয়। এইবোৰ যিমান পুৰণা হয় কেৰাহীবোৰ বনাই সিমান ভাল লাগে কেৰাহীখনত, সেইকাৰণে ইয়াতে মইখিনি দি দিম। আৰু কেইটামান দিব পাৰিম, দি দিম তাৰপিছতে। একদম ৰেডি হৈ গ'ল, ভেজ থালি হয়। এয়া মই এইখিনি লুবিয়া বনাইছিলোঁ, তাৰপিছতে এয়া কলফুলৰ বৰা, এয়া পটল ফ্ৰাই, এয়া মৰিচা শাক ভাজি, ৰঙা মৰিচাটো, আৰু এয়া 2 টুকুৰামান হেৰি লৈ লৈছোঁ তিয়ঁহ। এয়া চিম্পল হয়, বৰ বেছি একো মা মছলাও দিয়া নাই, ধুনীয়াকৈ বনাইছোঁ। ইমানখিনি লৈ লৈছোঁ, গোটেইখিনিতো নাখাওঁ, সেইকাৰণে এইখিনি ভাততে অলপ
পিঠাগুড়ি